ওয়েলকাম বেক টু মাই চেনেল। ভালে আছেনে আপোনালোক? খাচী মাংস খাই ভাল পায়নে বাৰু? তো যদি ভাল পায় দেন মোৰ ৰেচিপিটো চাওক। মই আজি বনাম খাচী মাংস। তো লেটছ গো। খাচী মাংস বনাবলৈ আমাক লাগিব পিঁয়াজ, নহৰু, তেজপাত কেইটামান, লং ইলাচি আৰু আদা। তাৰপিছত কুকাৰ এটাত তেল গৰম কৰিব। তেলখিনি গৰম হোৱাৰ পিছত লং ইলাচি দুটা দি দিব। তাৰপিছত পিঁয়াজখিনি দি দিব, লগতে তেজপাত দুটাও দি দিব আৰু আদা নহৰুখিনি দি ভালদৰে ফ্ৰাই কৰিব পিঁয়াজখিনি। অলপমান পিঁয়াজখিনি ফ্ৰাই কৰাৰ পাছত নিমখ, হালধি, ধনিয়াৰ গুড়া, জিৰা পাউডাৰ, গৰম মছলা, জলকীয়াৰ গুড়া আৰু আপোনালোকে যি মছলা ব্যৱহাৰ কৰে সকলোখিনি দি দিব। দি ভালদৰে গোটেইখিনি মিহলাই অলপ টাইম ফ্ৰাই কৰিব। তাৰপাছত মাংসখিনি দি দিব আৰু ভালদৰে অলপ টাইম মাংসখিনিৰ লগত মছলাখিনি মিলি যাবলৈ ফ্ৰাই কৰিব। যিহেতু মাংসৰ পানী ওলাব, গতিকে সেই পানীখিনি শুকাব লাগিব। গতিকে মই কুকাৰৰ ঢাকনখন মাৰি দুটা চিটি মাৰিব দিম, যাতে মাংসৰ যিখিনি পানী ওলায় সেই পানীখিনি শুকাই যায়। দুটা চিটি মৰাৰ পিছত চাব মাংসখিনি গ্ৰেভি টাইপ হৈ গৈছে। অলপ ভালদৰে লৰাই ল'ব। যিহেতু এতিয়াও মাংসখিনি সিজা নাই, গতিকে মই আকৌ এবাটি পানী দিম। পানী দিয়াৰ পাছত আকৌ কুকাৰৰ ঢাকনখন মাৰি মাংসখিনি সিজিবলৈ দিব। দেখিছে মোৰ মাংস সিজি গ'ল, গতিকে মোৰ খাচী মাংস ৰেডি। দেখিছে মোৰ খাচী মাংস ৰেডি। যদি ৰেচিপিটো চাই ভাল পাইছে দেন লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। বাই বাই।